আজি আমি 31ৰ কাৰণে পাৰ্টি খাইছোঁ যে এতিয়া আমি সকলো বহি আছোঁ আৰু জুই ফুৱাই ফুৱাই। এইফালে আমাৰ খুৰীহেঁতি, ডাঙৰ খুৰী, সৰু খুৰী আৰু মা। এইজনী হৈছে আমাৰ ৰাধি, এয়া হৈছে আমাৰ সৰু খুৰা। চব বহি আছোঁ। বহি এতিয়া আমি মানে আজি 31টো আমি আজি চেলিব্ৰেট কৰিম আৰু ইয়াতে পনা ঘৰত আমাৰ। এতিয়া বহি আছোঁ আৰু আমি ইয়াতে ধুনীয়াকৈ সকলো জুই ফুৱাই ফুৱাই। মাছটো দি দিলে বেয়া নালাগে, তেলাই গম পালে খাবলৈ ভাল নহয়। এতিয়া মানে আমাৰ মায়ে হাঁহ মাংস বনাইছে। এয়া কালাৰটো বহুত ধুনীয়া আহিছে, এতিয়া টেষ্ট কৰিলেহে গম পাম আৰু। এতিয়া টেষ্ট কৰিব এতিয়া মায়ে। এইফালে আমাৰ জোন খুৰীয়ে বনাইছে হেৰি চালাড। আমাৰ ৰাধে কি বনাইছা? ফ্ৰেঞ্চ বিন কাটিছে। এই সৰু সুৰা একেডোখৰ জেগাতে বহিয়ে আছে ধন্যবা লৰচৰ নহয়। আমাৰ ডাঙৰ খুৰী হেল্পাৰ। সেয়াই আৰু এইফালে আমাৰ চানা খাই আছোঁ মাজে মাজে। প্ৰথমতে বিয়াখন পাতিবলেতো মান্তি কৰাও। তহঁতৰ মাংসখিনি অকণমান জ্বলা হৈছে নাই বাৰু? ল'ৰাকেইটা ডাঙৰকেইটা জলকীয়া দিছোঁ। এই ইহঁতলৈ জ্বলা নিদিয়াকৈ এতিয়া আমি গৈ আছোঁ আৰু পিকনিক খাবলৈ। এইফালে আমাৰ ডাঙৰ খুৰী, সৰু খুৰী আৰু এইটো বেগ। ডাঙৰ খুৰীয়ে মই ধৰিছোঁ। কিমান মানুহে খাইছে চাওক। আজি মানুহ বহুত এইফালে খাইছে। সেইটোৱে হৈছে আমাৰ মেটেকা ঘাট। আমি এতিয়া এডোখৰতে বহিম আৰু আজি। এইফালে আমাৰ এওঁ মানে গৈছেগৈ আৰু। এইবোৰ আমি বস্তুবোৰ লৈ আহিছোঁ। লগতে আমাৰ ৰকি বেবী। এয়া হৈছে আমাৰ ৰকি বেবী। এতিয়া আহি পাই আমি চবেই টিপাল বান্ধিছোঁ। এয়া মা, ডাঙৰ খুৰী, সৰু খুৰী। এয়া হৈছে আমাৰ সৰু পোৱালিটো, সেইজনী আমাৰ কুমকুম বহি আছে এজনী মাজতে। এইফালে এইটো আমাৰ ৰকি বেবী। এই ৰকি বেবী এয়া মাক। আজি বহুত পিকনিক খাইছে চাওক। এইখন আমাৰ দলংখন। এজনী হৈছে ৰাজশ্ৰী, ধুনীয়াকৈ তাই বহি আছে। ৰকি বেবী আমাৰ শুই আছে ধুনীয়াকৈ। এইজনী কুমকুম আৰু আমাৰ ৰাধে আহি আছে। মানে আমাৰ দেউতাৰ ওচৰলৈ গৈছিলে।
সেই তালৈ গৈছিলে। অঁ চাৰ্জ নাই নি একেবাৰে ৰাতিপুৱাই লোকৰ ঘৰত দিছিলোঁ চাৰ্জ আজি বহুত বেছি মানুহ আহিছে আৰু আপুনি চাৰ্জাৰলৈ অৰ্ডাৰ এতিয়াই দেচোন মোৰ চাৰ্জাৰলৈ পৰা বেলেগ অসুবিধা হৈছে এতিয়া আমি চাহ খাবলৈ লৈছোঁ। এয়া চানা, এয়া চিংৰা, ঘৰতে চাহ বনাই আনিছোঁ আৰু আমি এয়া আমাৰ জোনখুৰীয়ে দিবলৈ লৈছে আৰু আমাক আমি চবেই খাম। এয়া পোৱালি হাই কৈ দিয়া আকৌ, হাই কৈ দিয়া, দিছা নাই? আমি পূৰা খাম এতিয়া আৰু চবেই। এতিয়া আমাৰ বঙৰদেউ লেণ্ড কৰিছেহি। এতিয়া আমাৰ খাই বৈ মেলি হৈ গ'ল। আমি এতিয়া ধুবলৈ গৈ আছোঁ আৰু চবেই খাই মেলি শেষ হ'ব হৈছে আৰু এই মা এই পোৱালিটোৱে কৈছে গা ধুবলৈ মন গৈছে। এয়া ধুই আছে খুৰীহঁতে আৰু পোৱালি চবেই ধুবলৈ আহিছে আৰু ইমান ধুনীয়া লাগিছে। ৰাধিকা কাপোৰবোৰ নানিবি আমাৰ কুমকুম ভাগ্য মই দি দিম, ফটো দি দিম। কুমকুম ভাগ্য এতিয়া আমাৰ হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। একদম পানী আজি পাৰ্টিটো ইমানতে শেষ কৰিছোঁ হয় নে মা? বাই বাই আৰু হয় দে বাই বাই কোৱা। সকলোকে পুনৰবাৰ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লং ফটংকে আমি পিকনিক খাই বৈ ট্ৰেইন গৈ আছোঁ। মানে আমাৰ ভাই খোৱাক লগ পালোঁ যে, এইটো আমাৰ ৰকি বেবী, এজনী আমাৰ কুমকুম আৰু মই, সেয়াই আৰু